আপোনাৰ ঘৰত মানি প্লান্ট আছে, মানি ক্ৰিষ্টেল আছে, মানি মেগনেট আছে, লক্ষ্মী যন্ত্ৰ আছে, কুবেৰ যন্ত্ৰ আছে। প্ৰতি বছৰে ধন তিৰছত অকণমান হ'লেও আপুনি সোণ কিনে, কিন্তু অথচ আপোনাৰ ফাইনেন্সিয়েল প্ৰব্লেমবোৰ শেষ নাই হোৱা। ইটো ছল্ভ কৰিলে সিটো ওলায়, সিটো কৰোঁতে অন্য এটা ওলায়। কি কাৰণত আপোনাৰ জীৱনৰ পৰা ফাইনেন্সিয়েল ইছ্যুজবোৰ শেষ নাই হোৱা? এইবোৰ সমাধান কেনেকৈ হ'ব? ভিডিঅ'টো আপোনালোকৰ প্ৰত্যেকৰে বাবে বৰ গুৰুত্বপূৰ্ণ। গতিকে মান্যতা প্ৰদানেৰে ঠাণ্ডা মগজুৰে চাই সমাধানৰ পথটোৰ কথা আজি জানি লওক আৰু নিজৰ জীৱনৰ ফাইনেন্সিয়েল ষ্টেটটো আপগ্ৰেড কৰক। মূল কথালৈ আগবাঢ়ো এতিয়া। আপুনি আপোনাৰ ঘৰত যে ইমানবোৰ বস্তু ধন আকৰ্ষণ কৰিবৰ কাৰণে ৰাখিছে, ইয়াৰ অৰ্থ এইটোৱে যে হয় আপুনি ফাইনেন্সিয়েলি বহু ষ্ট্ৰাগল কৰি আছে, নহয় আপুনি নিজৰ ফাইনেন্সিয়েল স্থিতিক লৈ সুখী হ'ব পৰা নাই। ইয়াক আপুনি আৰু উন্নত কৰিব বিচাৰিছে। এতিয়া আমি জানি লওঁ সেই বস্তুবোৰে কাম কেনেকৈ কৰে। পৰ্যাপ্ত উৰ্জাৰে চাৰ্জ হৈ থকা তেনেধৰণৰ পইচা আকৰ্ষণ কৰা বস্তুবোৰৰ মাজত এটা শক্তি আছে। সেইবোৰে আপোনাৰ ঘৰত বা জীৱনত এক প্ৰকাৰৰ এনাৰ্জিৰ লেয়াৰ ক্ৰিয়েট কৰে, যিয়ে আপোনাৰ জীৱনলৈ ৱেল্থ এট্ৰেক্ট কৰিব পাৰে প্ৰচুৰ মাত্ৰাত। প্ৰথমে সেই এনাৰ্জিয়ে আপোনাৰ জীৱনলৈ ৰাইট পাৰ্চন বা প্লেটফৰ্মটো এট্ৰেক্ট কৰি আনে, যাৰ দ্বাৰা আপুনি আপোনাৰ বাবে প্ৰয়োজনীয় অপৰচুনিটিবোৰ গ্ৰহণ কৰাৰ সুযোগটো লাভ কৰে। আৰু সেই সুযোগটোৰ সৎব্যৱহাৰৰ দ্বাৰাই আপোনাৰ জীৱনলৈ পইচাৰ আগমন হয়। কিন্তু কথাটো হৈছে, যেতিয়া আপুনি ৰাইট ফ্ৰিকুৱেঞ্চিত টিউন হৈ নাথাকে, সেই ৰাইট পাৰ্চনজন বা প্লেটফৰ্মটো আপোনাৰ কাষত থাকিলেও আপুনি দেখা নাপায়। আপুনি বৰ্তমানত য'ত ৰৈ বা বহি ভিডিঅ'টো চাই আছে, সেই ৰুমটোত বা ঠাইডোখৰত আপোনাৰ অজ্ঞাতে বেলেগ বেলেগ ডাইমেনশ্যনত, বেলেগ বেলেগ ফ্ৰিকুৱেঞ্চিত কিমান এনাৰ্জি বিচৰণ কৰি আছে সেইটো আপুনি জানো? এই অজ্ঞতাটোৱে আপোনাৰ জীৱনৰ ফাইনেন্সিয়েল কনচিয়াছনেছৰ ক্ষেত্ৰতো আছে। গতিকে সুযোগ আৰু সুবিধাবোৰ সৃষ্টি হৈছে যদিও আপুনি দেখা পোৱাই নাই। গ্ৰহণ কেনেকৈ কৰিব? দেখা পাবৰ বাবে আপোনাৰ কনচিয়াছনেছত ফাইনেন্সিয়েল এবাউণ্ডেঞ্চ থাকিব লাগিব। কিন্তু বৰ্তমানত আপুনি জীয়াই আছে ফাইনেন্সিয়েল স্কেৰচিটিৰ সৈতে। যেতিয়া জীৱনৰ ষ্টাৰ্টিং ফেজত মানুহ এজনে ফাইনেন্সিয়েলি ষ্ট্ৰাগল কৰিব লগা হয়, ফাইনেন্সিয়েল ইছ্যুজবোৰ আৰু প্ৰব্লেমবোৰ এক্সপিৰিয়েঞ্চ কৰিব লগা হয়, তেতিয়া মাইণ্ডত নিজৰ ফাইনেন্সিয়েল ষ্ট্ৰেংথ সম্পৰ্কে এক নতুন নিগেটিভ পেটাৰ্ণ ডেভেলপ হয়। আৰু যদি লং টাৰ্মৰ বাবে 10-15 বছৰ বয়সৰ বাবে সেই মানুহজনে ফাইনেন্সিয়েলি ষ্ট্ৰাগল কৰিয়ে থাকিব লগা হয়, তেওঁ ক'ব নোৱাৰাকৈ তেওঁৰ ডিএনএটো তেনেধৰণৰ পেটাৰ্ণ ডেভেলপ হৈ পৰে। আৰু তেতিয়াৰ পৰা ফাইনেন্সিয়েল স্কেৰচিটিৰ প্ৰভাৱটো তেওঁৰ জীৱনত বৰ বেছিকৈ পৰে। স্কেৰচিটিয়ে জীৱনত ঠাই লোৱাৰ লগে লগে এবাউণ্ডেঞ্চৰ ৰিচেপ্টৰ বুটনটো অফ কৰি দিয়ে। কাৰণ স্কেৰচিটি আৰু এবাউণ্ডেঞ্চ দুয়োটাই ইটো সিটোৰ এনিমি। ইটো থাকিলে সিটোক ঘৰত প্ৰৱেশ কৰিবই নিদিয়ে। এতিয়া যিহেতু আপোনাৰ কনচিয়াছনেছত ফাইনেন্সিয়েল এবাউণ্ডেঞ্চ নায়েই, এক্সটাৰ্নেল ৰেমেডিৰ দ্বাৰা যিমান অপৰচুনিটি আপুনি ক্ৰিয়েট কৰিলেও আপোনাৰ এবাউণ্ডেঞ্চৰ ৰিচেপ্টৰ বুটনটো অফ হৈ থকাৰ বাবে দেখাও নাপায়, গ্ৰহণ কৰিবও নোৱাৰে। আপোনাৰ মাজত পৰ্যাপ্ত আভ্যন্তৰীণ প্ৰস্তুতিয়ে নাই। সুযোগ আৰু সুবিধাবোৰ আহি বহিবলৈ হ'লেও প্ৰৱেশ দুৱাৰে বন্ধ। প্ৰব্লেমটো আছে আপোনাৰ মানসিকতা আৰু ডিএনএত। সলিউশ্যনটো বাহিৰত বিচাৰিলে পাব জানো? পইচাৰ প্ৰতি নিজকে ভিতৰৰ পৰা সম্পূৰ্ণৰূপে মুক্ত আৰু খালী কৰি ৰখাটোৱেই হৈছে ফাইনেন্সিয়েল কনচিয়াছনেছ। যেতিয়া ইউনিভাৰ্চেল এবাউণ্ডেঞ্চে আপোনাৰ মাজত প্ৰৱেশ কৰিবৰ বাবে উপযুক্ত পথ এটা পাব, বিচৰণ কৰিবৰ কাৰণে ইনাফ স্পেচ আৰু ৰাইট এনভাইৰনমেণ্ট পাব, তেতিয়া আপোনাৰ সৈতে ষ্টে কৰিব নে নকৰে আপুনি ভাবি চাওকচোন। পাৰ্চনেল ইনভেষ্টমেণ্টক পৃথিৱীৰ সকলোতকৈ ডাঙৰ ইনভেষ্টমেণ্ট বুলি এনেয়ে নকয়। আপুনি নিজৰ ওপৰত এতিয়াও বহু কাম কৰিব লগা আছে। নিজৰ মানসিকতা আৰু ডিএনএক হিল কৰি আপোনাৰ মাজত কনচিয়াছ ফাইনেন্সিয়েল এবাউণ্ডেঞ্চ জগাই তুলিবৰ বাবে আপুনি NLP, চাইকিক চাৰ্জাৰী, কোৱাণ্টাম জাম্পিং, গাইডেড মেডিটেশ্যন এইবোৰৰ আশ্ৰয় ল'ব পাৰে। কিন্তু তাৰ বাবে এক্সপাৰ্ট গাইডেঞ্চ লাগিব। আপুনি ফিজ পে' কৰিব লাগিব। আৰু এইবোৰ নকৰাকৈ নিজে নিজৰ কনচিয়াছনেছত এবাউণ্ডেঞ্চ জগাই তুলিবৰ বাবে আইডেণ্টিটি শ্বিফ্ট কৰিবলৈ শিকিব লাগিব মেণ্টেল লেভেলত। মানে যদি স্কেৰচিটিক ৰিপ্ৰেজেণ্ট কৰা কিবা ভাৱ মনলৈ আহে, ইমিডিয়েট তাক ৰিফ্ৰেম কৰিব লাগে কনচিয়াছলি, যাতে ই এবাউণ্ডেঞ্চৰ পথত আপোনাক আগুৱাই নিব পাৰে। ধৰক মোৰ ওচৰত দেখোন পৰ্যাপ্ত মাত্ৰাত পইচা নাই। এই চিন্তাটো আহিলে তাক ইউনিভাৰ্চত বহু অপৰচুনিটি আছে, মই মাত্ৰ বিচাৰি ল'ব লাগে নিজৰ প্ৰয়োজনৰ জোখেৰে পইচা ঘটিবলৈ। এনেধৰণে ৰিফ্ৰেম কৰক। মই এবাউণ্ডেঞ্চ বিচাৰিছোঁ, ইয়াৰ ঠাইত মই এবাউণ্ডেণ্ট, এনেদৰে ভাবক। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে আপুনি এবাউণ্ডেঞ্চৰ বাবেই এবাউণ্ডেঞ্চৰ সৈতে পৃথিৱীত জন্মগ্ৰহণ কৰিছিল। নহ'লে জানো এটা হেল্ডি মাইণ্ড, হেল্ডি বডি, হেল্ডি লাইফ আপুনি পালে হয়? মাত্ৰ আপুনি জীৱনৰ গ্ৰ'য়িং ষ্টেজটোত স্কেৰচিটিৰ দ্বাৰা নিজকে কণ্ডিশ্যনিং কৰাৰ কাৰণে ফাইনেন্সিয়েলি ষ্ট্ৰাগল কৰি থাকিব লগা হৈছে। এবাউণ্ডেঞ্চৰ ওপৰত আধাৰিত ভাল ভিডিঅ' চাওক, ভাল কিতাপ পঢ়ক, পজিটিভ হেবিট বিল্ড কৰক, যাতে নিজৰ আইডেণ্টিটি এবাউণ্ডেঞ্চমুখী হয়। আৰু DNA পেটাৰ্ণটো ব্ৰেক কৰিবৰ বাবে ওম শ্ৰীম ব্ৰিজি ওম এই মহামন্ত্ৰটোৰ যিমান পাৰে ৰেগুলাৰ জপ কৰক। এই মন্ত্ৰটো মহাৰিষি বিশ্বামিত্ৰই ডক্টৰ পিল্লাইক ধ্যান যোগে প্ৰদান কৰিছিল। এই মন্ত্ৰটো প্ৰচণ্ড শক্তিশালী। ইয়াৰ পজিটিভ ৰিভিউ ইউটিউবত ভৰি আছে, চাৰ্চ কৰি আপুনি চাই ল'ব। আশা কৰোঁ আজিৰ ভিডিঅ'টোৱে আপোনাৰ ফাইনেন্সিয়েল লাইফ পৰিৱৰ্তন কৰাত যথেষ্ট ভূমিকা পালন কৰিব। আশা কৰাৰ দৰে আপুনি এবাউণ্ডেঞ্চ জীৱন এটা গঢ়াত আপোনাক গুৰুত্বৰ সহায় কৰিব।
আপোনাৰ অনুভৱবোৰ আমালৈ লিখি পঠাবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ তত্ত্বগধুৰ ভিডিঅ' চাবৰ বাবে। আজিলৈ আহোঁ, ধন্যবাদ।